Hello guys, welcome back to my YouTube channel Rashni's Vlog. তো আমি এবাৰ গ'লো দুলীয়াজান ষ্টেচন। আমি গৈ আছোঁ তিনিচুকীয়া টিলিঙা মন্দিৰলৈ। তো দুলীয়াজানতে নামি গ'লো আমি, ইয়াৰ পৰা অলপমান চমু হয় বোলে। তো তাৰপিছত ইয়াৰ পৰা গৈ আমি ৰুম ল'ব লাগিব। তো ৰুমত থাকি কাপোৰ কানি চেঞ্জ কৰি আমি টিলিঙা মন্দিৰলৈ যাম। তাৰ আগতে মই এটা কথা কৈ থওঁ, মোৰ একচুৱেলি কালি ৰাতি অহা জাৰ্ণিটো মানে ভিডিঅ' কৰা নহ'ল। একচুৱেলি মই ব্লগ নকৰোঁ বুলি আছিলে। ইমান ভিৰ মই ওলাই পুৰা ৰেডি হৈ গ'লোঁ। তো মোৰ ফুল লুকছটো অলপমান পিছত দেখাব, মানে ৰিলছ বনালেতো দেখা পাবই। এতিয়া আমি যাওঁ মন্দিৰলৈ। মন্দিৰত গৈ বাকীখিনি দেখাই আছোঁ। মন্দিৰত গৈ পালে বাকীখিনি দেখা পাব। তো মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। চুলিখিনি গুঠি লৈছোঁ, বহুত গৰম একচুৱেলি। আৰু মুগাৰ ব্লাউজ, মুগাৰ মেখেলা কৈছোঁ, ধূলি পুৰা একদম। আৰু প্লেচটো খুব ধুনীয়া একচুৱেলি, গোটেই গছ পুৰা ধুনীয়া। আৰু গামোচাখনে পৰি গ'লো। তো বাই গাইজ, চাই থাকক ভিডিঅ'টো, স্কিপ নকৰা কৰি ভিডিঅ'টো লাষ্টত বুলি নহয় আৰু গোটেইখিনি দেখা পাব, গোটেইখিনি চাব। তো মন্দিৰটো দেখা পাব। আমি আজি তিনিচুকীয়া টিলিঙা মন্দিৰত গৈ আছোঁ। আৰু আমাৰ সহপাঠীবিলাক আমাৰ দুজনক এৰি থৈ গৈ আছে, কাৰণ আমি ভিডিঅ' বনাই আছোঁ। আপোনালোকে চাবা দেই, তোমালোকে চাবা দেই। তো আমাৰ সহপাঠীবিলাকক দেখাই আছোঁ। আমাৰ সহপাঠীবিলাক ধূপ চাকি কিনাত ব্যস্ত, মানে টিলিঙা মন্দিৰ আহিছোঁ ন, ত' টিলিঙাটো বান্ধিবই লাগিব। সেইটো পুৰা পূজাৰ থালিখন লৈ ল'লোঁ, কমপ্লিট হৈ গ'ল। আৰু বাকীবিলাকেও লৈ আছে, পুৰা কিনি আছে। আৰু মোৰ হৈয়ে গ'ল। তো ইয়াত আছে টিলিঙা এটা, স্পেচিয়েলি টিলিঙা এটা লাগিবই টিলিঙা মন্দিৰত আহিছোঁ যেতিয়া। আৰু আমাৰ মহাৰ অৱস্থাটো চাই ল'ব। এয়া দুখন থালি, এখনেদি নহয়ে, মহাক মানে ভগৱান বেছিকৈ লাগে, একদম দুটা থালি লৈ লৈছে মই। মোৰ টিলিঙাটো সেইটো বান্ধি দিছোঁ মই। আৰু নেক্সট চাকি জ্বলাই আহিলৈ তাতে লাইন পাতি পেলাই সেয়া কৰিলোঁ। এই জালত ৰছী বান্ধিছোঁ, এই জালত কৰা হৈ গ'ল। আৰু পূৰা এতিয়া আমি লৈ যাওঁ, দোকানত দি দিওঁ, তাৰপিছত আমি যাওঁগৈ। বাই। তো মোৰ ভিডিঅ' আৰু আছে বাৰু, আমি আৰু ক'ৰবাত যোৱা প্লেনিং কৰিছোঁ। ইমান পইচা খৰচ কৰি আহিছোঁ ন, চ' ইমান কমতে নহ'ব আৰু যাব লাগিব ক'ৰবাত। তো যাম, চাই থাকিব ভিডিঅ'টো। অলপমান চাগে দীঘল হ'ব পাৰে, নাজানো দেখি। এতিয়া থালিটো ধৰা না, থালিটো ধৰি দিয়া। হ'ল আমাৰ বাকীবিলাক মানুহ খাই আছে, পেটটো ওলাই গ'লেও দিছোঁ। এখেতক বোলে ভাত লাগে, ভাত দি দিয়ক এখেতক, ভাত। আপনি খাই ভাগ হ'ল নামঘৰ ভাগ, নপুখুৰী মায়ামৰা নামঘৰ। এয়া একদম তিনিচুকীয়া ৰাস্তা হয়তো, তাৰ ফ্ৰণ্টত এইটো ধুনীয়াকৈ এই ভাগ আছে, এখন পাৰ্ক আছে। চ' নপুখুৰী যেতিয়া, এইটো 9টা পুখুৰী আছে অভিয়াছলি, তাতো এটা আছে, এইফালে এটা আছে, আৰু এইফালে এটা আছে। মানে গোটেই ৰাউণ্ডটো বহুত ডাঙৰ এটা এলেকা হয়, যিখন এখন পাৰ্ক হয়। আৰু নেক্সট এইটো মাজতে মস্ত ডাঙৰ পুখুৰী, তো এনেকৈ বহিব পৰা সুবিধাবিলাক আছে। চ' পুৰা তিনিচুকীয়াত থাকি ভাল লাগিছে বহুত। আৰু ইয়াৰ জেগাবিলাক খুব ভাল, আৰু মানুহবিলাক খুব সহজ সৰল, খুব বেছি ভাল লাগিছে। যেন একদম নিজৰ গাঁৱত আহিছোঁ এনেকুৱা লাগিছে মানুহবিলাকে। তো বিশেষ মানে এটাই খালী প্ৰব্লেম যে মানে মন্দিৰটো কাষত, ইমান ডাঙৰ এভাগ মন্দিৰ যিহেতু, চ' তাৰ কাষত যদি থাকা লোৱা, ভাল খোৱা ব্যৱস্থা থাকিল হয় আৰু বেছি ভাল লাগিল হয়। তো মানে সেই ব্যৱস্থাটো তাত নাই, বাছ সেইটোৱে মানে প্ৰব্লেমছ পালোঁ। আৰু বাকী একো প্ৰব্লেম পোৱা নাই। পুৰা আই লাভ তিনিচুকীয়া
ফটো চটো উঠি ল'লোঁ এতিয়া যাওঁ ঘামিছোঁ বহুত গৰম লাগিছে একচুৱেলি এইকেইটা ইমান মৰম লগা ধুলীয়া আছে এপাক আহি নাচি যাব আহি পাই গ'লোঁ সি তিনিচুকীয়া ষ্টেচন তো ষ্টেচনৰ পৰা আমাৰ ট্ৰেইন আছে ৰাতি পল্টন বজাৰলৈকে আৰু পল্টন বজাৰত গৈ আমি নামি দিম তাৰ পৰা ঘৰলৈ গুচি যাম তো ট্ৰেইনৰ অলপমান কিবা কিবি ভিডিঅ' ক্লিপ পাৰিলে মই বাৰু এড কৰি দিম তো চাব পাৰিব কিন্তু তাৰোপৰি মানে কৈ থওঁ আৰু যদি মোৰ বেছি ভাগৰ লাগে মই মানে টোপনি যাম যে এতিয়া মানে ব্লগটো মই সামৰি থৈ দিছোঁ বাই যদি মোৰ ব্লগটো চাই সঁচাকৈ ভাল লাগিছে তেনেহ'লে লাইক এটা কমেণ্ট এটা আৰু শ্বেয়াৰ এটাটো নিশ্চয় হয় আৰু ছাবস্ক্ৰাইব কৰি থ'ব লাগে অৱশ্যে ছাবস্ক্ৰাইব কৰি থৈছে আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইবটো কৰি দিব